আজি বাৰো মই ওলাইছোঁ মাহীহঁতৰ ঘৰলৈ, কিয়নো কাইলৈ মাহীৰ বিয়া আৰু আজি হৈছে ৰখা আৰু আমি বিয়া ঘৰ পাওঁতে সন্ধিয়াই হ'লগৈ। আমি বিয়া ঘৰ পোৱাৰ আগতে আমাৰ জান আৰু আপা আগতীয়াকৈ আহিলে আৰু এইপিনে আমাৰ মামীহঁতকো দেখাই দিলোঁ আৰু বিয়া ঘৰ পাই এইপিনে মাহীক আঁকিবলৈ ল'লোঁ মেহেন্দি, মানে ভালকৈ আঁকিবলৈ নাজানো দেই, মাহীয়ে আঁকিবলৈ ক'লে কাৰণে আঁকি দিলোঁ। আৰু যিহেতু আমাৰ মামাহঁতৰ গাঁৱলৈ আমি অহাই নাই বহুত দিন, সেইকাৰণে অলপ এইপিনে ওচৰতে থকা মামীহঁতৰ ঘৰতো ফুৰি ল'লোঁ। তাৰপাছত আহিলোঁ মাজু আনাইহঁতৰ ঘৰলৈ, এইপিনে আনাই ভাত বনাই আছিলে, ভাবিলোঁ কি বোলো আনাইকো মাত এষাৰ লগাই থৈ আহোঁগৈ, মানে মেহেন্দি অঁকাৰ মাজতে এনেকৈ অকণমান আমি ফুৰিও ল'লোঁ। আকৌ বিয়া ঘৰলৈ আহি দেখিলোঁ এইপিনে আনাই আপাহঁতে কাটি আছে তামোল, কাৰণ কাইলৈ বিয়া যিহেতু লাগিবই ন তামোল। আমাৰ মানে ঘৰৰ অকল এয়া মাহীৰ বিয়াই হ'বলৈ বাকী আছিলে আৰু কাইলৈ ফাইনেলি মাহীৰ বিয়া। আৰু এইপিনে আমাৰ মাহী মেহেন্দিখিনি কেনেকুৱা লাগিছে জনাব দেই আপোনালোকে। আৰু যিহেতু বহু ৰাতিও হ'লগৈ সেইকাৰণে আমিও যাওঁ ঘৰলৈ। আজিলৈ মোৰ মিনি ব্লগটো ইমানতে মই শেষ কৰিছোঁ আৰু বিয়াৰ মই মিনি ব্লগ দিম, আপোনালোকে চাব দেই, বাই বাই।